সুপ্ৰভাত বন্ধু বান্ধৱীসকল বিবিঅ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। তো আজি গৈ আছো এটা বিশেষ ঠাইত। তো কোন ঠাইত গৈ আছো আপোনালোকে থাম্বনেলত নিশ্চয় গম পাইছে। তো ভিডিঅ'টো চাই থাকক। আৰু ইয়াতে আমি তিনিজন আছো আৰু আহি আছে ছয়জন। আমি আজি গৈ আছো কত গৈছো সময়ৰ মূল্য নুবুজা প্ৰাণীবিলাক হল এই আহি পালে। তো আহি পালে মানে মোৰ ইমান খং উঠিছে। প্ৰায় 1 ঘণ্টামান ৰখিছো ইহঁতৰ কাৰণে। 11টাত যাত্ৰা আৰম্ভ কৰিলো। তো ফ্ৰেন্ডছ আহি আমি হলমাৰি পালো আৰু হলমাৰি এটা ডাঙৰ বৰষুণে আমাক লগ পালে। চাওক ইমান পানীৰ মাজত এইটো হয় না 2 কিলোমিটাৰ হয়। তো ফ্ৰেন্ডছ আপোনালোকে কি কৰিব, আগিয়া থানা পাৰ হৈ এটা কি ক'ব তিনিআলি পাব। তিনিআলিৰে ৰাইট সাইডেৰে সোমাই আহিব। সোমাই পেলাই আকৌ ৰাইট সাইড ল'ব। ৰাইট সাইড লৈ প্ৰায় 1.5 কিলোমিটাৰ নহ'ব, 1 কিলোমিটাৰমান আগুৱাই আহি আকৌ লেফ্ট সাইড ৰাইট সাইড ল'ব। তাতে আপোনালোকে দেখা পাব এটা সাইন বোৰ্ড আৰু তাতে লিখা আছে যে ৰাংসাপাৰা ক্লিনেষ্ট ভিলেজ অফ আছাম এণ্ড 2 কিলোমিটাৰ্ছ। তো এনেকৈ লিখা থাকিব। তো চাওক ভিলেজটো নাপাওঁতেই অলপ কিবা পৰিষ্কাৰ যেন লাগে। বন্ধুসকল আহি পালো দ্য ক্লিনেষ্ট ভিলেজ ৰাংসাপাৰা। ৱেলকাম টু আমাক আদৰিছে আৰু এয়া আমি গেটত সোমালোঁ। যে এইখিনি এৰিয়া মানুহবিলাক ট্ৰাইবেল হয় আৰু খ্ৰীষ্টান হয়। সেইবিলাক এৰিয়াবিলাক কি হয়, খুব চাফ চিকুণ হৈ থাকে কাৰণ মানুহবিলাকৰ মনবিলাকো সহজ এণ্ড সৰল। এই গাঁওখনৰ আদৰ্শ লৈ সকলো জেগাতে যাতে এনেকুৱা পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখি এটা সুন্দৰ সুস্থ গাঁও সাজিব পাৰে। আহি পালোঁ। এতিয়া বাইক ৰখাৰ কিবা জেগা আছে নে নাই, পাৰ্কিং এৰিয়া এইফালে চিধা ন? ভিডিঅ' চলি আছে চব ফালে দিব। ফ্ৰেন্ডছ আহি পালো ৰাংসাপাৰা। কেনে লাগিছে ক? কিন্তু আহাৰ সময়ত অলপ মুড অফ হৈছিল, কিন্তু ইয়াতে আহি ভাল লাগিছে বাৰু। আৰু বাইকৰ কাৰণে 10 টকা অৰ্থাৎ টিকেট 10 টকা হয় আৰু মানুহৰ কাৰণে কোনো এণ্ট্ৰি ফিজ নালাগে। চ' ইয়াৰ কাৰণে বহুত ভাল ফেচিলিটি। আৰু ইমান ডাঙৰ এটা ফিল্ড, ঢেৰ গাড়ী আতিব ন পাৰ্কিঙৰ একদম খালী আছে। খালী ভাইটি কিবা ক? মোৰ আজি মানে মুড অফ। মজা আপোনালোকে কেতিয়াবা আহিব ইয়াত। ইমান ধুনীয়া এখন ঠাই, আহিলে ঘৰত যাবলৈ মন নাযাব। হয়, কিবা কবি খুৰা?
আহক গাইস বঢ়িয়া জাগা ঘূৰিবা এয়া হৈছে ৰাংচাপাৰা আৰু এইখন হল ধুনীয়া এখন গাঁও আৰু এই গাঁৱত আহিছো এই কাৰণে আহিছো কিয় আহিছো আপোনালোকে গমে পায় কাৰণ অসমৰ এখন বিশেষ গাঁও আৰু যিটো গাঁও নেকি অসমৰ শীৰ্ষত আছে অৰ্থাৎ শিৰোনামা লাভ কৰিছে ক্লিনেষ্ট ভিলেজ অৱ আছাম চ' নিশ্চয় আহিব ইয়াতে আৰু আহাৰ কাৰণো আছে আৰু আপোনালোকে ইয়াতে আহি অনুপ্ৰাণিত হওক আৰু নিজৰ গাঁওখনকো এটা ধুনীয়া আদৰ্শ গাঁও হিচাপে পৰিগণিত কৰক আমি গৈ আছো বেম্বো পাৰ্ক চ' ফ্ৰেণ্ডছ আমি আহি পালো বেম্বো পাৰ্ক আৰু ইয়াৰে বস্তুবিলাক কি আছে ভিতৰত গৈ চাওঁ বাৰু এইটো চা পুৰা কানাং হৈ গৈছে আমাৰ পুৰা How all ours bamboo and construction market set. বাহনিৰ মাজত আছে আপোনাৰ বহাৰ কাৰণে বিশেষ সুবিধা এয়া যদি বৰষুণ নিদিলেহেঁতেন তেনেহ'লে ঘূৰি আৰু ভাল লাগিলহেঁতেন ভালকে ইয়াত চাওক ইয়াত কিমান ধুনীয়া আৰু ইফালে চাওক ফুল ফুলি আছে ফুল অনলি ফুল আৰু ইয়াতে আহি আপুনি কি ভাবিব এইটো পাৰ্ক নে মানুহৰ ঘৰ বেক কেমেৰাৰে দেখুৱাই আছো চাওক ইমান ধুনীয়াকে সজাই ৰাখিছে আপোনালোকে নিশ্চয় আহিব ইয়াতে আৰু আমাৰ ভাইটিসকলে ফটো উঠাত ব্যস্ত বিভিন্ন ধৰণৰ গছৰ পুলি আছে ইয়াতে বিভিন্ন ধৰণৰ ফুল চাওক আৰু ইয়াত টেৰিছ জাতীয় কিছুমান প্লান্ট আছে এয়া আৰু এইবিলাকৰ পাহাৰত থাকে পাহাৰৰ হয় এইবিলাক চাওক তাৰমানে আপোনাৰ বটানিকেল গাৰ্ডেনত যাব নালাগে আপুনি ইয়াতে আহিলে বিভিন্ন ধৰণৰ ফুলৰ গছবিলাক আপুনি চাব পাৰিব চাওক ধুনীয়া অসমৰ এখন শীৰ্ষত থকা শিৰোনামা অধিকাৰ কৰি থকা এখন গাঁও চাওক ইমান ধুনীয়া হয় আৰু চাওক ইয়াতে আপোনাৰ বিভিন্ন ধৰণৰ ফুলৰ গছ আৰু এই ফুলৰ গছবিলাকৰ নাম ঠিক নাজানো কিন্তু ভাল লাগিছে আৰু আজি যদি বৰষুণ নিদিলেহেঁতেন আৰু ভাল লাগিলেহেঁতেন ফ্ৰেণ্ড চাওক এক ধৰণৰ ফলৰ নিচিনা ফলে হয় কি ফল ঠিক নাজানিম আঙুৰৰ টাইপ হয় নট আঙুৰ ঠিক নহয় কিন্তু ঠিক প্ৰায় আঙুৰৰ নিচিনা অলপ বেলেগ মানে হাইব্ৰিড টাইপৰ আঙুৰে লাগিব খালে আঙুৰ এতিয়া এইটো খোৱা যায় না নাই ক'ব নোৱাৰো এইটো খোৱা যায় এইটো মানে পাকিলে মিঠা লাগে খাইছা আমাৰ এইফালে আছিল কেৰেলাত আছিল আজি বতৰটো সেমেকা বতৰ হয় যেতিয়া ঘৰৰ পৰা ওলাইছিলো তেতিয়া ভালে আছিল যেতিয়া আমি আধা আহি পাইছো আহাৰ পিছত ইমান পানী পৰিল ভাবিছিলো আহা নহব আৰু তাৰপিছত আহিলো যেতিয়া ভালে লাগিল এতিয়া অলপ ৰেষ্ট ল'ম চাওক ধুনীয়াকে বাঁহৰ চেয়াৰ বনাই থৈছে আপোনালোকে আহিব চাওক ধুনীয়াকে ইয়াতে ৰেষ্ট ল'ব পাৰে অলপমান ৰেষ্ট লওক ভাল লাগিছে না তোমালোকৰ আহি ভাল লাগিছে দে চাওক আপোনাৰ একেবাৰে সৰু সৰু বাচ্চা চলি কেইটা ইয়াতে দলনত বহি আছে খেলি আছে ভাইটি কেনেকে লৰাইছে ভাল লাগিছে তোমাৰ আহি ভাগৰি পৰিছো চ অলপমান বাগৰ দিলো দিয়ক খুবেই ভাগৰ লাগিছে এয়া চাওক এয়া হৈছে লাল হীৰালাল কি বটানিকেল গাৰ্ডেনত অহাৰ নিচিনা ফিল হৈ আছে ন হয়নে
লোকেল বটানিকেল গাৰ্ডেন আহি যাব। ইয়াতে এটা ফটো মাৰতো আমি বেম্বো পাৰ্কত সোমালোঁ আৰু বেম্বো পাৰ্কত সম্পূৰ্ণ উপভোগ কৰিলোঁ। মানে কি আছে সম্পূৰ্ণ আমি চালোঁ, ভালে লাগিছে। আহিব আৰু ইয়াত বেম্বো পাৰ্ক ঘূৰিলোঁ সম্পূৰ্ণ আৰু ভাল লাগিলে ঘূৰি। মজা মজা মজা। পাইছে এইটো আচলতে হ'ল মানুহৰ ঘৰ। এয়া আপুনি পইচা দি বেলেগত যাব নালাগে, বটানিকেল গাৰ্ডেনত যাব নালাগে। যদি পাৰে ইয়াতে আহক, আহি উপভোগ কৰক দিনটো। ধুনীয়া। আজি ৰাংচাপাৰা দিল গাৰ্ডেন ৰাংচাপাৰা and চাওক, the flower is very beautiful. गार्डन हो गया ओह याहू या তো ফ্ৰেণ্ডছ, মই এতিয়া চাংঘৰত উঠি আছোঁ। আহক চাংঘৰ। এয়া চাংঘৰ। ফ্ৰেণ্ডছ, ইয়াতে আহি সঁচাকে কৈছোঁ দিল খুচ। গুৱাহাটী যাব নালাগে, বটানিকেল গাৰ্ডেন। তো আমাৰ ইয়াতে আছে গোৱালপাৰাত ৰাংচাপাৰা। চ' আহক। এয়া জিৰণি চৰা আৰু এয়া বহুতো ফুলৰ বাগান। চাওক, ইয়াতে কিবা কিবি দিছে আৰু ৰাংচাপাৰা ক্লিনেষ্ট ভিলেজ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট গোৱালপাৰা। এনেতো ভিডিঅ' কৰিব পাৰি। তো আমি কিছুমান বস্তু ইয়াতে এক্সপ্ল'ৰ কৰিবলৈ আহিছোঁ। চাওক, এয়া ৰুম, ধুনীয়া বস্তু হয়। এয়া মই বেক কেমেৰাৰে দেখুৱাই আছোঁ বাৰু। এয়া বিভিন্ন ধৰণৰ চাৰ্টিফিকেট পাইছে। চাওক, এই বস্তুবিলাক মানে এচিভ কৰিছে। ধুনীয়া এটা মানে ভাল। চাওক, মানে ভাল ভাল বস্তু আছে দিয়ক। এয়া মানে বিভিন্ন ধৰণৰ চাৰ্টিফিকেট যেতিয়া এচিভ কৰিছে তাৰ যিটো ফটো, এইবিলাক ইয়াতে ধুনীয়াকৈ আঁৰি থৈছে। আৰু ইয়াতে চাওক, এটা চাৰ্টিফিকেট পাইছে, চাৰ্টিফিকেট অফ applications. This certificate that Rangsapara placed under Balijana GP of Goalpara district the conference the Cleanest Village of Assam for the year 2016 and 17. So, ধুনীয়া এটা চাৰ্টিফিকেট পাইছে। তো ফ্ৰেণ্ডছ, কিছু বস্তু এক্সপ্ল'ৰ কৰিলোঁ বাৰু, কেনেকৈ মানে কিমান চনত এই গাঁওখন ক্লিনেষ্ট ভিলেজৰ চাৰ্টিফিকেট পাইছে। খুৰা এজনে কোৱা মতে এই গাঁওখন যিটো মানে প্লেনিং কৰা হৈছিল, মানে বহুত এটা কাল হ'ব, মানে বহুত বছৰ আগতে এটা প্লান কৰিছিল যে এই গাঁওখন এনেদৰে সজাব। তো ঠিক তেনেকৈ মানে সেই প্লান মতে এইখিনি অৱস্থা আজি পাইছে। তো মই বাকী বেলেগ বস্তু এক্সপ্ল'ৰ কৰিবলৈ বিচাৰিছোঁ। ফ্ৰেণ্ডছ, এক্সপ্ল'ৰ কৰিব লগা বহুত জেগা আছে। তো আমি ঘূৰি বিষাই গৈ আছে। তো এতিয়া আমি গৈ আছোঁ এখন পাৰ্কলৈ। চাওঁ তাতে কি আছে। আজি আহি সঁচাকৈ কৈছোঁ, মানে দিল খুচ হয় না। চাওক, এইখন এখন গাঁও হয় ৰাংচাপাৰা, আৰু এইটো গাঁৱৰ নিচিনা নালাগে, ঠিক এটা বটানিকেল গাৰ্ডেনৰ নিচিনা হয়। ৱাও
दिल खुश हो गया रे दिल खुश हो गया दिल के अंदर में गार्डन हो गया আমাৰ টিম পিছে পিছে আহি আছে আৰু এটা কথা ক'ব পাহৰিছিলোঁ আৰু ইয়াৰে গাঁওখনত যিবিলাক ঘৰ আছে ঘৰবিলাক নাম্বাৰ চিষ্টেম কৰা আছে ফুৰি ফুৰি ভাগৰ লাগিছে খুবে তো কিবা বোলে খায় গৰমত ঠাণ্ডা খাব নালাগে এইয়া চাওক এটা ঘৰ গছৰ ওপৰত ঘৰ বনাইছে উঠিবা নেকি এইটো সব ট্রি হাউস এইটো ট্রি হাউস উঠিবা নেকি ফ্ৰেণ্ডছ এয়া হৈছে চাংঘৰ চাও ওপৰলৈ উঠো য়েছ আমি আছো ৰাংচাপাৰা সকলোতকৈ ওখ ঠাইত চাওক 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 আমি আছো চাংঘৰত এয়া মোৰ লগত আছে অজিত হাই বুলি দে অ'কে তো এয়া ৰাংচাপাৰা চাংঘৰ আৰু এই ঘৰটো আপোনাৰ চাওক গছ এডালৰ ওপৰত বনাইছে চাওক এইটো অকল বাঁহেৰে গছডালৰ ওপৰত মানে গছৰ আগডাল কাটি পেলাই তাৰ ওপৰত চাংঘৰটো বনাইছে মই অলপমান তলৰ দৃশ্যটো দেখাবলৈ চেষ্টা কৰি আছোঁ বাৰু এয়া কেনেকৈ বনাইছে চাওক একে মাপৰ বাঁহৰ মাৰি কাটি এনেকৈ ৰছীৰে ধুনীয়াকৈ বান্ধি এনেকৈ বনাইছে চাওক এনেকৈ এটা চাওক অকল বাঁহেৰে চিৰি বনাইছে চাওক চাংঘৰত উঠিলোঁ ভালে লাগিল আৰু চাংঘৰত উঠিলে 10 টকাকৈ দিব লাগিব দিয়ক এইটো মানে ডনেশ্যনৰ কাৰণে কি হয় ইমান কষ্টকৈ বনাইছে হয়নে তো তাৰ কাৰণে 10 টকাকৈ লৈছে আৰু চ' এতিয়া আমি আহি আছোঁ এটা বেলেগ এটা ঠাইত সেই গাঁৱৰে মানে জাগাটো এক্সপ্ল'ৰ কৰা বহুত ঠাই আছে চাওক বন্ধুসকল এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে কেনেকুৱা মানে ব্যৱস্থাপনা দৰকাৰ চাওক কিমান মানে দৃষ্টিভংগীটো কি ধৰণৰ হ'ব লাগে তেখেতসকলৰ মানে কামত মই শলাগ লৈছোঁ ইমান ধুনীয়াকৈ মানে গাঁওখনক সজাই পৰাই ৰাখিছে সেইকাৰণে অসমৰ ভিতৰত ক্লিনেষ্ট ভিলেজ ৰূপে মানে এটা ধুনীয়া এটা চাৰ্টিফিকেট পাইছে চ' মই আৰু এটা বস্তু দেখুৱাব খুজি আছোঁ এইটো কি দিয়া আছে ডেইজিজ ড্ৰিমলেণ্ড পাৰ্ক তো আমি ডেইজিজ ড্ৰিমলেণ্ড পাৰ্কলৈ আহিছোঁ আৰু চাওক না প্ৰত্যেকটো ঘৰ পকী নহয় অথচ চাফ চিকুণ ইমান ভাল লাগে ইয়াৰে ৰবৰ খেতি আৰু ইয়াতেও চাংঘৰ বনাই আছে ধুনীয়াকৈ ড্ৰিমলেণ্ড পাৰ্ক দি আছোঁ কিমানকৈ খুৰা এজনৰ ফ্ৰেণ্ডছ আমি ড্ৰেইজি ড্ৰিমলেণ্ড পাৰ্কত সোমালোঁ আৰু ইয়াতে ধুনীয়াকৈ চাওক পানী পৰি আছে ৱাও তো আবেলি ভাগত বা ৰাতি যদি আহে আপুনি ইয়াতে ধুনীয়া এটা শান্ত পৰিৱেশ পাব চাওক মন খুচ দিল খুচ মজা হয় ৰে হীৰা ৱাও পানীৰ ভিতৰত মজা হয় ঐ এনেকৈ মাৰবি তো এটা মোক ফটো কাঠৰ এটা বস্তু দেখুৱাই আছোঁ ইয়াতে ধুনীয়াকৈ সজাই ৰাখিছে আৰু ইয়াতে চাওক আজিৰ কাৰণে আমি ৰাংচাপাৰা এক্সপ্ল'ৰ কৰিলোঁ এতিয়া ইয়াৰ পৰা ঘৰলৈ যাম ফ্ৰেণ্ডছ আজিৰ কাৰণে আমাৰ ৰাংচাপাৰা ভিলেজ এক্সপ্ল'ৰ কৰা হৈছে হ'ল তো এতিয়া আমি গৈ আছোঁ ঘৰলৈ আৰু ঘৰত যাওঁতে কিবা কিবি খাই ঘৰত যাম এতিয়া আমি বাইকৰ ওচৰলৈ গৈ আছোঁ পাৰ্কিঙৰ ওচৰত গৈ আছোঁ এতিয়া আমি যাম ঘৰলৈ তো আজিৰ ভিডিঅ'টো কেনে লাগিছে
জনাব নিশ্চয় কমেণ্ট বক্সত আৰু ভিডিঅ'টো যদি ভাল লাগে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু কমেণ্ট কৰিব তো আজিলৈকে বন্ধুসকল ভিডিঅ'টো ইমানলৈকে থেংক ইউ